নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আজিৰ ভিডিঅ'টোক বৈজ্ঞানিক অনুসন্ধান বা গৱেষণাৰ বিষয়ত কেইটামান অতি প্ৰয়োজনীয় প্ৰশ্ন উত্তৰ লৈ আহিছো গতিকে বলকচোন ভিডিঅ'টো আৰম্ভ কৰো আজিৰ প্ৰথম প্ৰশ্নটো হৈছে সুপাৰনোভা কি উত্তৰটো হৈছে অপচন খ এটা মৃত্যুমুখী তৰা 2 নম্বৰ প্ৰশ্নটো হৈছে পৰ্যটক হিচাপে মহাকাশলৈ যোৱা প্ৰথম ব্যক্তিগৰাকী কোন আছিল উত্তৰটো হৈছে অপচন খ ডেনিছ টিটো আছিল 3 নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম ভাৰতীয় কৃত্ৰিম উপগ্ৰহ কোনটো শুদ্ধ উত্তৰটো হৈছে অপচন গ আৰ্যভট্ট 4 নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম ভাৰতীয় কৃত্ৰিম উপগ্ৰহটো কেতিয়া কক্ষপথত উপস্থাপন কৰা হৈছিল উত্তৰটো হৈছে অপচন ঘ 19 এপ্ৰিল 1975 চনত উপস্থাপন কৰা হৈছিল 5 নম্বৰ প্ৰশ্নটো হৈছে আৰ্যভট্ট নামৰ কৃত্ৰিম উপগ্ৰহ কৰ পৰা উৎক্ষেপণ কৰা হৈছিল উত্তৰটো হৈছে অপচন ক USSR পৰা উৎক্ষেপণ কৰা হৈছিল 6 নম্বৰ প্ৰশ্নটো হৈছে ৰাকেশ শৰ্মাই কেতিয়া মহাকাশত প্ৰৱেশ কৰিছিল উত্তৰটো হৈছে অপচন খ 3 এপ্ৰিল 1984 চনত ৰাকেশ শৰ্মাই মহাকাশত প্ৰৱেশ কৰিছিল 7 নম্বৰ প্ৰশ্নটো হৈছে কোনটো বৰ্ষত মানুহে প্ৰথম মহাকাশত অৱতৰণ কৰিছিল উত্তৰটো হৈছে অপচন খ 1961 চনত মানুহে প্ৰথম মহাকাশত অৱতৰণ কৰিছিল 8 নম্বৰ প্ৰশ্নটো হৈছে কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয় উত্তৰটো হৈছে অপচন ক মংগল গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয় 9 নম্বৰ প্ৰশ্নটো হৈছে নেপচুন গ্ৰহটো কোনে আৱিষ্কাৰ কৰিছিল উত্তৰটো হৈছে অপচন ঘ জোহান গ্ৰেট ফ্ৰাইডে আৱিষ্কাৰ কৰিছিল 10 নম্বৰ প্ৰশ্নটো হৈছে ধূমকেতু এটাৰ নেজডাল কোনটো দিশত থাকে উত্তৰটো হৈছে অপচন গ সূৰ্যৰ বিপৰীত দিশে মুখ কৰি থাকে 11 নম্বৰ প্ৰশ্নটো হৈছে সকলোবোৰ ধূমকেতুৰ ভিতৰত সবাতোকৈ বিখ্যাত ধূমকেতু কোনটো উত্তৰটো হৈছে অপচন খ হেলিৰ ধূমকেতু সবাতোকৈ বিখ্যাত 12 নম্বৰ প্ৰশ্নটো হৈছে এছিয়াৰ ভিতৰত সৰ্ববৃহৎ দূৰবীনটো ক'ত আছে উত্তৰটো হৈছে অপচন ঘ নাইনিতালত আছে 13 নম্বৰ প্ৰশ্নটো হৈছে কোনে পোনপ্ৰথমে সূৰ্যক সৌৰজগতৰ কেন্দ্ৰত থাকে বুলি দেখুৱাইছিল উত্তৰটো হৈছে অপচন ঘ কপাৰনিকাছে দেখুৱাইছিল 14 নম্বৰ প্ৰশ্নটো হৈছে বিশ্বৰ প্ৰথমগৰাকী মহিলা মহাকাশচাৰী কোন আছিল উত্তৰটো হৈছে অপচন ক ভেলেণ্টিনা টেৰেস্কোভা আছিল বিশ্বৰ প্ৰথমগৰাকী মহিলা মহাকাশচাৰী 15 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰো কেতিয়া প্ৰতিষ্ঠা হৈছিল উত্তৰটো হৈছে অপচন খ 1969 চনত ইছৰো প্ৰতিষ্ঠা হৈছিল 17 নম্বৰ প্ৰশ্নটো হৈছে কোনখন দেশত বিশ্বৰ সৰ্ববৃহৎ প্ৰতিহাৰৰ দূৰবীনটো আছে উত্তৰটো হৈছে অপচন গ আমেৰিকা যুক্তৰাষ্ট্ৰত বিশ্বৰ সৰ্ববৃহৎ প্ৰতিহাৰৰ দূৰবীনটো আছে 18 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ মহাকাশ গৱেষণা ক্ষেত্ৰৰ বাটকীয়া বা অগ্ৰণী বিজ্ঞানীগৰাকী কোন আছিল উত্তৰটো হৈছে অপচন ঘ বিক্ৰম চাৰাভাই আছিল 19 নম্বৰ প্ৰশ্নটো হৈছে কলম্বিয়া মহাকাশযানখন কেতিয়া দুৰ্ঘটনাত পতিত হৈছিল উত্তৰটো হৈছে অপচন ঘ
1 ফেব্ৰুৱাৰী 2003 চনত দুৰ্ঘটনাত পতিত হৈছিল। 20 নম্বৰ প্ৰশ্নটো হৈছে চন্দ্ৰত পদাৰ্পণ কৰা প্ৰথম ব্যক্তিজন কোন আছিল? উত্তৰটো হৈছে অপশ্যন গ নীল আৰ্মষ্ট্ৰং আছিল। 21 নম্বৰ প্ৰশ্নটো হৈছে নাছাৰ প্ৰতিষ্ঠা কেতিয়া হৈছিল? উত্তৰটো হৈছে অপশ্যন গ 1958 চনত নাছাৰ প্ৰতিষ্ঠা হৈছিল। 22 নম্বৰ প্ৰশ্নটো হৈছে মহাকাশলৈ যোৱা ভাৰতীয় মূলৰ প্ৰথমগৰাকী মহিলা কোন আছিল? উত্তৰটো হৈছে অপশ্যন ঘ কল্পনা চাওলা আছিল। 23 নম্বৰ প্ৰশ্নটো হৈছে কিমানখন দেশে আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ 15খন দেশে আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল। প্ৰশ্নোত্তৰবোৰ চাই যদি ভাল পাইছে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়াহে আপোনালোকে বহু ধৰণৰ প্ৰশ্ন উত্তৰবোৰ পাই থাকিব। থেংক ইউ।